লাগিল ৰাস্তাটো ইমান বেয়া ন ইমান বেয়া চৰকাৰে এজাক বৰষুণতে দেখোন গোটেই ৰাস্তাই ধ্বংস কৰি দিছে আকৌ হয় দে বা আজিকালি কি চৰকাৰে কিমান দুৰ্নীতি অকণ পইচা দিলেও চবে চৰকাৰে খাই থৈ দিয়ে কণ্টেক্ট এটা পোৱা হ'লে ৰাস্তাটো আমি কষ্ট কৰি ভালদৰে বনাই ল'লো হ'লে বা এতিয়া পৰিলোহেঁতেন নহয় কমডাল ফ্লিপ খাইছো নেকি মই ৰাস্তাটো বহুত বেয়া হ'ল মেছেজ কৰি চিমা সময় ৰিপ্লাই নিদিয়ে নে কিনো মাৰি থাকো এই সব চিকুটি বাগৰি কিয় থাকো মন চন বেয়া লাগি আছে আৰু সেইটো কাৰণে এনেকে মাৰি নাথাকিবি কিবা খাবি নহয় তই এনেকে দালি খবৰ নি বন্ধু ভাই বহুত নম্বৰ লগ পালো দিয়া ৰবা কি কবা দেখা নোপোৱা বুজি পাইছা নেকি নাই নাই নহয় দিয়া আমাৰ গাড়ী নাহা হ'ল কিয় বাৰু নাহা মানে তোমাৰ গাঁৱৰ অৱস্থা দেখিছেনে নাই ৰাস্তাটোৰ অৱস্থা নাই কি কবা মানে মই সেইদিনা বাইকখন আনিলো বাইকে খবৰ পৰি মই গোটেই কঁকাল বিষ এতিয়া কি কবা এয়া কণ্টেক্টাৰবিলাকে বুজিছা কণ্টেক্টাৰবিলাকে খুব পইচা মাৰে তোমালোকে কাম কৰিব নোৱাৰা নেকি গাঁৱৰ ৰাস্তাটো তোমালোকৰ গাঁৱৰ ৰাস্তা নিজে ভাল কৰিবলৈ নোৱাৰা নেকি তোমালোকে মানে গাঁৱৰ ল'ৰাখিনি গোটেইখিনি একগোট হৈ লোৱা কিবা আলোচনা হ'ব নহয় আলোচনা কৰি লোৱা কথাবিলাক এই ৰাস্তাৰ কাৰণে কণ্টেক্ট এটা পোৱা হ'লে তোমালোকে এটা কাম কৰা তোমালোকে আহাচোন মোৰ লগত আহা মই তোমালোকক ভালকৈ কথাটো বুজাই দিম বহি লওঁ ভালে বহি ভাল খবৰনো কি ক'ম আছোঁ আৰু আগৰ নিচিনাকে তোমালোকৰ কেনেকুৱা ভালেই আছো দিয়া তোমালোকৰ কি ভালে কি কলেজ গৈ আছানে নে বাদে দিলা কলেজ গৈ আছোঁ দিয়া তোমাৰ এতিয়া মানে তোমালোকৰ গাঁৱৰ পৰা যোৱাটো আজিকালি মোৰ 8-9 বছৰ হৈ গ'ল মা দেউতাৰ লগতো তাতে থাকোঁ তোমালোকৰ গাঁৱলৈ সেইদিনা মই আহিছিলোঁ পঢ়া শুনা শেষ কৰিলোঁ যেতিয়া এতিয়া মানে কিনো কৰিম এনে এপাক ফুৰিবলৈকে আহিলোঁ গাঁৱলৈ আহোঁতে মানে মই বাইক লৈ আহিছিলোঁ বুজিছানে তোমালোকৰ ৰাস্তাটো কেনেকুৱা একদম পৰি গ'লোঁ নহয় পৰি যাওঁতে মানে একদম গোটেই কঁকালৰ বিষ উঠি গ'ল সেইকাৰণে মই আজি বাইকখন আনিলোঁ অলপ মানে খোজকাঢ়ি গাঁওখন চাওঁ বেছিকৈ কষ্ট পালা নেকি কষ্ট ইমান মানে অলপমান পাইছোঁ কিয় তোমাৰ গাঁৱৰ ৰাস্তাটো কিয় এনেকুৱা মানে কোনো একো সুবিধা দিয়া নাই নেকি সুবিধা দিলেও এতিয়া চৰকাৰে টকা দিয়ে তোমালোকে গাঁৱৰ ল'ৰাবিলাকে আলোচনা কৰি এটা কাম কৰে মোৰ হাতৰ মানুহ এজন আছে কিন্তু চাবাচোন বন্ধু তেতিয়াহ'লে হয় মোৰ হাতৰ মানুহ এজন আছে তোমালোকে আলোচনাটো কৰি লোৱা যদি তোমালোকে কামটো নিজে কৰিম বুলি ভাবিছা তেনেহ'লে তোমালোকে মোক জনাবা কিন্তু এতিয়া বন্ধু কামটো একদম মোৰ হাতৰ মোৰ একদম মানে কি মোৰ খুৰা বুলি ক'লেও ভুল নহয় তেওঁ ক'লে তোমালোকক কিবা এটা ভাবি চিন্তি আলোচনা কৰি দিব এতিয়া আমাৰ ভাল মানে তোমালোকৰ ৰাস্তাটো ভাল হয় সেইটো হয় বন্ধু কি কৰি দিয়া মই গৈ থাকোঁ নেকি কথাটো ভালদৰে আলোচনা কৰাচোন কথা মানে তোমালোকে কামটো কৰিম বুলি যদি ভাবিছা তোমালোকৰ অলপমান পইচাৰ প্ৰয়োজন হ'ব কিন্তু হ'লেও কিমান টকা খৰচ হ'ব বাৰু কিমানমান মানে আজিকালিতো জানাই চব টকা পইচাৰ যুগ টকা পইচা নহ'লে একো কামেই নহয় তোমালোকে খুব বেছি 20-30 হাজাৰ একদম লাগিবই মন হ'ব বাৰু আমি কথাটো আলোচনা কৰি চাব লাগিব বাৰু গাঁৱৰ ৰাইজৰ লগত আলোচনা কৰি চাওঁ বাৰু কথা তোমালোকে কি কৰা ক'বা আৰু মই কিন্তু ছাৰৰ লগত আজি কথাটো আলোচনা কৰিম আৰু তোমালোকক জনাম এইকেইদিনতে জনাম তোমালোকে পাৰিলে ছাৰৰ অফিচত মোক লৈ গ'লেও যাবা ছাৰটো মোৰ লগত চিনাকি তেনেহ'লে তোমালোকে মোক লৈ গ'লেও যাব বা তোমালোকে অকলে গ'লেও যাব তোমালোকে এখন এপ্লিকেশ্যন লাগিব এপ্লিকেশ্যনখন লৈ যাবা তোমালোকে ঠিক আছে নিজে বাৰু বন্ধু তোমালোকে বহা মই গৈ থাকোঁ মোৰ মানে গাঁৱতে কাম এটা আছে যাওঁ হা ঠিক আছে তোমালোকে বহি থাকা লগ পাম হা পাছত এতিয়া সিহঁতে এই আমাৰ জ্যোতিষে বহুত ভাল কথাই কথা গ'ল এতিয়া আমাৰ পইচাটোহে লাগিব নহয় গাঁৱৰ ৰাইজৰ লগত কণ্টেক্ট কৰিব লাগিব কিবা এটা ভাবিব লাগিব ব'লাচোন তেতিয়াহ'লে বন্ধু গাঁৱৰ ৰাইজৰ লগত আলোচনা কৰি চাওঁ আমি ব'লা সেইটোকে কৰিব লাগিব ইহঁতক এটা ফোন কৰি কথাটো কৈ দিওঁ আৰু মই ছাৰলৈ যে ফোন কৰিলোঁ হেল্ল' অসীম নে হয় তোমালোকে আজি যাবাচোন ছাৰৰ অফিচত যাবা লৈ পেলাই এপ্লিকেশ্যনখন লৈ যাবাহি মোৰ তাৰ পৰা আহি মই লিখিলোঁ এপ্লিকেশ্যনখন আৰু পইচাটো তোমালোকে ৰেডি কৰিছা নহয় হা কি কৰা কৰিবা তোমালোকে খালি ছাৰৰ অফিচত গৈ বস্তুখিনি জমা দিবা আৰু তোমালোকৰ ছাৰে সোনকালে কামটো কৰি দিব ঠিক আছে ৰাখোঁ ন
দিয়া খাব দিয়া আহাচোন কোন মাৰচোন অকণমান কিবা আছিলে এনে কোৱাচোন কি আছিলে তোমালোকৰ মানে গাঁৱৰ পৰা আহিছোঁ ৰাস্তা মানে এই জুদিছা পাৰাকৈ নেকি তোমালোকৰ হয় হয় কালি ফোনটো মাৰিছিলে আৰু দিয়াচোন তোমালোক কাগজখন পুখুৰী পৰা গাঁও নেকি এই পুখুৰী পৰা গাঁও মানে ৰাস্তা মোৰ ৰাস্তাটো গোটেই গাঁৱটো মানে আহিছেনে নে আপোনাৰ খালি ৰাস্তাটো এনেই তোমালোকৰ এইফালে ৰাস্তা আগতে গৈছিল নে নাই যোৱা এনেই এইটো চুকৰ ৰাস্তা গোটেই কমপ্লিট হৈ গ'ল মানে এটা চাইডে তোমালোকৰ অহা নাই ন কম বাৰু তোমালোকক এনেই মই খবৰটো দিম মানে আজি ফৰ্মখন চাম এতিয়া ফিল আপ কৰিব ক'ব লাগিব এদিনতে নহয় ন চব কাম তোমালোকে কাইলৈ মানে আকৌ এবাৰ আহা ঠিক আছে মই নহ'লে তোমালোকৰ ফোন নাম্বাৰ কাৰোবাৰ এটা মই হ'ব দিয়া মই জ্যোতিষক কথাটো জনাই দিম তোমাক কৈ দিব দিম তোমালোকক কৰিব এতিয়া পইচাটো তোমালোকক মই তোমাক জনাম তোমালোকে এটা কাম কৰা মোৰ ফোন নাম্বাৰ আৰু একাউণ্ট নাম্বাৰটো লৈ যাওক কিবা যদি থাকিব লগা থাকে তাতে দিবা তোমালোকক মই দি আছোঁ সেইটো লোৱা ঠিক আছে ইয়াতে মই বাৰু জ্যোতিষক জনাই দিম নহ'লে তোমালোকৰ মোক কণ্টেক্ট আছে ফোন কৰিবা হ'ব আজিলৈ গৈ থাকা মই তোমালোকক পাৰিলে দিমেই যোৱা কণ্টেক্টটো যাওঁ দে যাবা হা সময় কোন আহকচোন কি আছিলে ক'বচোন এই পুখুৰী পৰা ৰাস্তাটোৰ কাৰণে আহিছিলোঁ পুখুৰী ৰাস্তা মানে কি কণ্টেক্টৰ কাৰণে বাৰু ঘৰখন কথাটো ভালকৈ আলোচনা কৰোঁ এইটো কণ্টেক্টটো মই ল'ৰা দুজন এই ল'ৰা আহিছে কালি পৰহি মানে ল'ৰা দুজনক মই কথাটো জনাম বুলি কৈছিলোঁ তেহেঁতজনক পইচাটো মোৰ একাউণ্টত ভৰাই দিলে কণ্টেক্টটো দিয়াৰ কথা আছিলে মোৰ এতিয়া 1 লাখ টকা দিম আপুনি কণ্টেক্টটো মোক দিয়ক সেইটো হয় কিন্তু ল'ৰাকেইটা মোৰ বহুত লগৰ এটা চিনাকি আছে সেইকাৰণে প্ৰব্লেমো হ'ব নহয় বাৰু পইচা কি আপুনি এটা কেছ দিব নে দেৰিকৈ দিব কেছ দিম কণ্টেক্টটো ৰখা 1 ছেকেণ্ড ৰখা মই ফোন এটা কৰি লওঁ জ্যোতিষ এই তুমি ল'ৰাকেইটাক জনাইছে কণ্টেক্টটো মানে ওপৰৰ পৰা কিবা এটা অৰ্ডাৰ আহিছে কণ্টেক্টটো মানে তোমাৰ বন্ধ কৰি দিব দিছে কণ্টেক্টটো কাকো মানে দিব দিয়া নাই সেইটো কথা পৰা পাতি লওঁ পইচাটোৰ কথা পৰা পাতি ল'বা কিন্তু মানে কণ্টেক্টটো মানে বন্ধ কৰি দিব দিছে পাৰিলে পইচাটো মই ৰিটাৰ্ণ কৰি দিবলৈ চাম দিয়া ৰিটাৰ্ণ কৰি দিবলৈ ঠিক আছে হ'ব দিয়া এতিয়া দিয়া পইচা দিছে দিয়া এটা আছে লৈ ল'ব বেকি বাৰু ৰাস্তাৰ কণ্টেক্টটো মই তোমাৰ নামত দি দিছোঁ এখন লওঁ বেক বেগটো তোমাৰ দি আছোঁ ৰ'বা দেই যাবা দেই যাওঁ দিয়ক কণ্টেক্টটো তোমাৰ আগত মই দি দিলোঁ কিন্তু যোৱা আজিকালিতো পইচা লাগিব পইচা নহ'লে মই কেনেকৈ চলিম পইচা বিনিময়ত কোনো কাম নহয় গাঁৱৰ ল'ৰাই হ'ব কি কৰিব মোক একো কৰিব নোৱাৰে সমূহ জনসাধাৰণকে মই ক'ব বিচাৰোঁ যে আজিকালি এখন গাঁৱত হয়তো বহুতো ৰাস্তা ঘাট বেয়া হ'ব পাৰে তাৰ বাবে কণ্ট্ৰেক্টাৰ আহে কিন্তু কণ্ট্ৰেক্টাৰে পইচাটো খাই দি কণ্ট্ৰেক্টটো বেলেগক দি দিয়ে অন্যথা কণ্ট্ৰেক্টক বেলেগক দি দিয়ে সেইবাবে মই ক'ব বিচাৰিছোঁ যে কণ্ট্ৰেক্টাৰবিলাকে নিজৰ মানে ব্যক্তিগতভাৱে নাভাবি সমূহভাৱে ভাবি যে কণ্ট্ৰেক্টবোৰ নিয়মাৱলীকে দিয়ে কোনো পইচা ঘোচ ঘাচ নাখায় ধুনীয়াকৈ নিয়ম মতে যিবিলাক যোনটো পদৰ কাৰণে মানুহটো উপযুক্ত সেই মানুহটোক দিয়ে সেইবাবে মই এই ভিডিঅ'টো বনালোঁ আপোনালোকৰ আগত দেখালোঁ আমি চবেই মিলি এই ভিডিঅ'টো বহুতো কষ্ট বনাইছোঁ সেইবাবে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ভিডিঅ' আগলৈকে এনেকৈ দিয়া হ'ব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব